নমস্কাৰ, আজি মই বনাবলৈ আৰম্ভ কৰিছোঁ। ইয়াত আগতে মই আলু আৰু মধুসোলেঙৰ পাত দিয়া হৈছে। মধুসোলেঙৰ মই টেঙা আঞ্জা সম্পূৰ্ণ হৈয়ে গ'ল। এয়া মই তেল দিছোঁ গৰম হ'বলৈ, জলকীয়াও দিছোঁ, পাঁচফোৰণো মই দিয়া হৈছে আৰু এয়া মই কাটি থোৱা পিঁয়াজো দিছোঁ। মোৰ পিঁয়াজ ৰঙচুৱা হৈয়ে আহিছে। বইল কৰা মই আলু দিছোঁ, মিক্স কৰি মই এনেকৈ লৰাই যাম। লগতে কণী এটাও দিছোঁ। এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি দিছোঁ আৰু এয়া পিচি থোৱা জালুক জীয়াও দিয়া হৈছে। এয়া এনেকৈ মিক্স কৰি মই লৰাই যাম। নৰসিংহ পাতো মই দিছোঁ। এয়া মোৰ লাহে লাহে নৰসিংহ পাতৰ কণী দম হৈ গ'ল আৰু মই এতিয়া লৈছোঁ মধুসোলেঙৰ টেঙা আঞ্জা, ভাত, পিঁয়াজ আৰু নৰসিংহ পাতৰ লগত কণী আলু দম। বহুত সহজপতি বনাব পৰা ৰেচিপি হয়। আপোনালোকে এনেকৈ বনাই খাবচোন। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আছিল আছামিজ থালি ৰেচিপি ব্লগ ভিডিঅ'। ধন্যবাদ।